তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰাজাই আপোনালোক সকলোকে পুনৰবাৰ মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আছোঁ বৰ্তমান মোৰ ফাৰ্মত আছোঁ। আজি মোৰ ফাৰ্মত থকা প্ৰায় আজি মোৰ পোৱালিখিনিহে বয়স হৈছে আজি প্ৰায় 7 দিন। তো আপোনালোকক মই যিহেতু কৈছিলোঁ যে মই পাৰ্ট টু পাৰ্ট আপোনালোকক ভিডিঅ' প্ৰভাইড কৰিম বুলি পেলাই, সেয়েহে ভিডিঅ'টো মই প্ৰভাইড কৰিব পৰা নাছিলোঁ কাৰণ মোবাইলটো অলপমান প্ৰব্লেম আছিলে। তো সেইটো কাৰণে দিব পৰা নাছিলোঁ। তো আজি মোবাইল ভাল হ'ল, সেয়েহে আজি ভিডিঅ' বনাইছোঁ। তো ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে ভিডিঅ'টো যদি ভাল পায় ভিডিঅ'টো এটা লাইক কৰিব, চেনেলটো যদি প্ৰথমবাৰৰ পৰা আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মই পোৱালিখিনি অৱস্থা এতিয়া কেনেকুৱা হৈ আছে আপোনালোকক দেখাম। 7 নম্বৰ দিনত কেনেধৰণৰ গ্ৰোথটো হৈছে, কিমান গ্ৰোথ হৈছে, আমি কি লগাইছোঁ আৰু কেনেধৰণে স্প্ৰেয়াৰ কৰিছোঁ, কেনেধৰণে ৰাখিছোঁ, আমি সকলোখিনি আপোনালোকক দেখাই যাম। তো প্ৰথম অৱস্থাত মই যেতিয়া আপোনাৰ ভিডিঅ' কৰিছিলোঁ, ছেকেণ্ডটো ভিডিঅ' মই যেতিয়া দিছিলোঁ, মই তেতিয়াই আপোনালোকক দেখাইছিলোঁ যে তেতিয়া মোৰ বৰ্ডিঙত আছিলে, এটা ৰাউণ্ড চাৰ্কেলৰ মাজত ৰাখিছিলোঁ, বৰ্ডিঙৰ মাজত ৰাখিছিলোঁ পোৱালিখিনি। তেতিয়া গ্ৰোথটো সৰু হৈ আছিলে, প্ৰথম অৱস্থাত 0 চাইজ আছিলে। তো সেইটো কাৰণে আমি তাত ৰাখি পেপাৰত দিছিলোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত মই তাৰ লিংকটো দি ৰাখিম, তাত গৈ আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিব। আৰু বৰ্তমান ক্ষেত্ৰত যেতিয়া আমি চাৰ্কলত ৰাখিছিলোঁ, ৰখাৰ পিছত যেতিয়া গ্ৰোথটো লাহে লাহে বাঢ়ি আহিলে, তো আমি চাৰ্কলটো লাহে লাহে আমি ডাঙৰ কৰিলোঁ। তো চাৰ্কলটো আমি লাহে লাহে ডাঙৰ কৰি বৰ্তমান সময়ত আমি চাৰ্কল উঠাই এতিয়া আমি স্কোৱাৰত পোৱালিখিনি ৰাখিছোঁ। আৰু কেনেধৰণে গ্ৰোথ হৈছে আমি সকলোখিনি আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰাই দেখাম। তো অলপ স্কেন কৰি শেষলৈকে ভিডিঅ'টো চাওঁ বুলি আশা কৰিলোঁ। আহক এতিয়া আমি ফাৰ্মৰ ভিতৰলৈ সোমাই যাওঁ আৰু পোৱালিখিনি গ্ৰোথটো আপোনালোকক দেখাওঁ। এয়া চাই লওক, বৰ্তমান মই আছোঁ ফাৰ্মৰ ভিতৰত আৰু এয়া চাওক মোৰ পৰিৱেশটো কেনেধৰণে, মোৰ পিছফালে চাই লওক। এতিয়া পোৱালিখিনি বৰ্তমান মই এনেধৰণে স্কোৱাৰ চাইজত ৰাখি দিছোঁ। তো আজি প্ৰায় মোৰ 7 দিন হৈ গ'ল। তো সেইকাৰণে মানে পোৱালিখিনি গ্ৰোথটো ভাল হৈছে এবাৰ। তো সেইকাৰণে মই মানে স্কোৱাৰত ৰাখিছোঁ। এতিয়া বৰ্তমান পোৱালিখিনি গ্ৰোথটো আপোনালোকে চাই লওক কেনেধৰণে গ্ৰোথটো হৈছে। প্ৰায় এতিয়া চাইজটো প্ৰায় এনেকুৱা ধৰণৰ, আপোনালোকে চাই লওক চাইজটো প্ৰায় এইটো 300 গ্ৰামমান কিজানি হৈ যাব, এনেকুৱা চাইজ হৈছে বৰ্তমান। এসপ্তাহ হৈছে, বেছি দিন হোৱা নাই। আপোনালোকে যদি বিশ্বাস নকৰে তেতিয়াহ'লে আপোনালোকক মই আগৰ ভিডিঅ'টো চাই ল'ব আৰু এতিয়া বৰ্তমান দি দিয়া ভিডিঅ'টো চাই ল'ব, যে টাইমটো মিলাই ল'লেই হ'ল, আপোনালোকে সেইটোতে গম পাই যাব। তো এইখিনি এতিয়া বৰ্তমান পোৱালিখিনি অৱস্থা এনেকুৱা ধৰণৰ ৰাখিছোঁ, এনেকৈ চাই লওক কি ধুনীয়াকৈ। তো এই পোৱালিখিনি এতিয়া মেইনটেনেঞ্চৰ কথা ক'ব গ'লে, এতিয়া মেইনটেনেঞ্চৰ কথা যদিহে কওঁ, মেইনটেনেঞ্চটো এতিয়া বৰ্তমান কেনেধৰণে ৰাখিছোঁ। তো মেইনটেনেঞ্চত এতিয়া যিহেতু গেছ বৰ্ডাৰ ইউজ কৰা হৈছিলে, গেছ বৰ্ডাৰ আমাৰ বেছি দিন ইউজ নহ'ল, 3 দিনমানহে আমি ৰাখিলোঁ, তাৰপিছৰ পৰা ইউজ নহ'ল। এতিয়া এনেহে লাগি আছে, চাই লওক ওপৰত এনেহে এতিয়া বৰ্তমান লাগি আছে, কিন্তু ইউজ হোৱা নাই। তো এনেকুৱা ইউজ কৰিবলগীয়া হোৱা নাই, কিয় মোৰ যোনটো পেকিংটো কৰি ৰাখিছোঁ সেই পেকিংটো বৰ্তমান যিহেতু বহুত ভাল পেকিং কৰি ৰাখিছিলোঁ, কাৰণ গেছখিনিও সোমাব পৰা নাছিলে, বতাহখিনিও সোমাব পৰা নাছিলে, পেকিংটোৰ কাৰণে মোৰ ইমান গেছ বৰ্ডাৰ ইউজ নহ'লে। তো 2-3 দিন তথাপিও ৰাখিছোঁ, ৰাখি পেলাই পোৱালিখিনি যেনেকৈ নহওক মানে অলপ গৰম দি ৰাখিলোঁ, তাপ দি ৰাখিলোঁ। তো তাৰ কাৰণে কিজানি পোৱালিখিনি এতিয়া বৰ্তমান গ্ৰোথটো ভাল, কোনো ধৰণৰ বেমাৰ আজাৰ কোনো ধৰণৰ হোৱা নাই। তো 5টা মৰ্টেলিটি আছে বৰ্তমান, নথকা নহয় আছে। মানে কি হয়, প্ৰথম ৰিজেক্ট পোৱালি থাকেতো যিহেতু, তো কিছুমান সৰু ডাঙৰ থাকে, কিছুমান সেইকাৰণে খেলি মেলি এটা থাকে। তো সেইটো কাৰণে মানে 5টামান মৰা যায়, 5টামান মৰি গ'ল। তো যিহেতু এতিয়া এইখিনি অৱস্থাত এনেকৈ ধৰণৰ আহিছোঁ। আৰু মেইনটেনেঞ্চৰ ক্ষেত্ৰত চাব গ'লে, তো মেইনটেনেঞ্চটো বৰ্তমান এচিড পানী আৰু ধৰি লওক এচিড পানী ব্যৱহাৰ কৰি পেলাই ধৰি লওক পানীখিনি দিয়া গৈছে। এতিয়ালৈকে মেডিচিন ইউজ কৰা নাছিলোঁ, কিন্তু 5 নম্বৰ দিনৰ পৰা মেডিচিন ইউজ কৰিছোঁ। আৰু লিভাৰটোহে অলপমান এতিয়া লগোৱা হৈছে, লিভাৰ আৰু দানা এনেধৰণেই এতিয়া বৰ্তমান সেইটো মেইনটেনেঞ্চতে ৰখা হৈছে, বা বেলেগ মেডিচিন এতিয়ালৈকে ইউজ কৰা হোৱা নাই। তো এইখিনি চাই লওক। আৰু যিহেতু স্প্ৰেয়াৰটো কৰিব লাগে, তো স্প্ৰেয়াৰটো কৰিব হ'লে আপোনালোকে চাই লওক, প্ৰথমতে যিটো ফৰ্মেলিন হয়, যিটো কোম্পানীৰ ফালৰ পৰা দিয়ে, আৰু সেইটো মানে যিটো ফাৰ্ম হয়, ফাৰ্মৰ পৰা আপোনালোকে প্ৰায় 20 মিটাৰমান আঁতৰলৈকে আপোনালোকে স্প্ৰে কৰিব। 20 মিটাৰমান আঁতৰলৈকে কিয় কাৰণে কৈছোঁ, কাৰণ ওচৰে পাঁজৰে যিমানখিনি আপোনালোকৰ কিবা কিবি যদি ঘূৰি ফুৰে, গৰু ছাগলী কিবা ঘূৰি ফুৰে, তো সেনেকুৱা ধৰণৰ আপোনালোকে বেমাৰ মানে সেনেকৈ ধৰণেও বিয়পিব পাৰে। তো সেইকাৰণে ফাৰ্মৰ পৰা প্ৰায় 20 মিটাৰ আঁতৰলৈকে ধৰি গোটেই চাৰিহতটোত প্ৰথমতে ফৰ্মেলিন দি পূৰা স্প্ৰে কৰি ৰাখিব। সেইটো স্প্ৰেটো পাৰিলে আপোনালোকে সদায় সদায় কৰিব পাৰে, বা 2-3 মূৰে কৰিলেও কৰিব পাৰে। তাৰপিছত আপোনালোকে যেতিয়া আপোনালোকে পোৱালিখিনিৰ অৱস্থাত পোৱালিখিনিৰ ওপৰত যেতিয়া ফাৰ্ম ফিক্স বুলি পেলাই এটা হেৰি আছে, এইটো স্প্ৰেয়াৰ এটা আছে, ফাৰ্ম কুইক বুলি পেলাই। আৰু সেই ফাৰ্ম কুইকটো আপোনালোকে পোৱালিৰ ওপৰত ইউজ কৰিব লাগে। আপোনালোকে এতিয়া বৰ্তমান যিহেতু পোৱালি সৰু হৈ আছে, তো সপ্তাহত 2 বা 3 দিন আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তো পোৱালিৰ ওপৰত ব্যৱহাৰ কৰিলে মানে বস্তুটো ভাল, সেইকাৰণে আপোনালোকে সেইটো কৰিব। আৰু যিহেতু মই ইয়াত ৰাখিছোঁ, মোৰ 1700 পোৱালি, বেছি ৰখা নাছিলোঁ, বেছি অনা নাই পোৱালিখিনি। বৰ্তমান চাই লওক, মোৰ লাষ্টৰ বৰ্ডিঙলৈকে আপোনালোকে চাই লওক, চব এতিয়া পূৰা দানা খাই আছে, চব চাইডে ৰেষ্ট লৈ আছে। তো যিহেতু দানা এতিয়া বৰ্তমান ইয়াত শেষ হৈছেহি, এতিয়াতো চাই লওক দানা শেষ হৈছে বৰ্তমান। তো দানা লগোৱা টাইম হ'ল। তো এতিয়া এইখিনি দানা খাই লওক, খাই পিছতে আমি এতিয়া দানা লগাম। তো দানা লগাৰ পাছত আপোনালোকে যেতিয়া গোটেইখিনি পূৰা খেলি থাকিব, তাৰ আপোনালোকে এটা ভিডিঅ' প্ৰস্তুত কৰি দিম, কেনেধৰণে
পোৱালিখিনি গ্ৰ'থ হৈ আহিছে। তো এইখিনি আছিলে আৰু অলপমান ভিডিঅ'টো দেখাই দিওঁ কেনেধৰণে কৰি আছোঁ। বৰ্তমান এতিয়া এইখিনি পোৱালি আপোনালোকে গ্ৰ'থটো চাই লওক। আৰু পোৱালিখিনি খেদিবৰ কাৰণে এনেধৰণে এডাল বাৰী বনাই লৈছোঁ। বাৰীত লোৱাৰ আগত এনেকৈ পলিথিন এটা এনেকৈ বান্ধি দিলোঁ। এইটোৱে এটা ৰিলত কৰে না যে ধৰি লওক টেকন'লজিয়া, তো এইটো টেকন'লজিয়া লগাই দিলোঁ। এডাল কামি লগালোঁ, কামিৰ ওপৰত এনেকৈ ধৰণৰ এটা পলিথিন লগাই দিলোঁ। এইটো হৈ গ'ল এতিয়া আমাৰ টেকন'লজিয়া। তো আমি এনেধৰণে এনেকৈ জোকাই দিয়ক, চাওক গোটেই পোৱালি পূৰা উঠি দৌৰ মাৰিব। এইটো চাওক কেনেকুৱা ধৰণৰ টেকন'লজি চাই লওক। এতিয়া পোৱালিখিনি চাওক এঠাইৰ পৰা আন ঠাইলৈ মানে দানা চানা খাবৰ কাৰণে তেতিয়া মানে অলপ দৌৰি থাকিব। চাই লওক এতিয়া দৌৰি আছে ন গোটেই পোৱালিখিনি, এতিয়া অলপ ভাল লাগিব দেখিবলৈ। এয়াই আছিলে বৰ্তমান মোৰ ফাৰ্মৰ এতিয়া বৰ্তমান এইখিনিয়ে দৃশ্য। আপোনালোকে কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু পোৱালিখিনি গ্ৰ'থটো আপোনালোকে চাই পেলাই কি পাইছে আপোনালোকে জনাব। আৰু তো এইখিনি আছিলে মোৰ পোৱালি গ্ৰ'থখিনি চাই লওক ওচৰৰ পৰা। প্ৰায় 250-300 এনেকুৱা মানৰ চাইজত আছে, ৱেটত এনেকুৱা মান হ'ব বৰ্তমানে এইখিনি চাই লওক। আজিলৈ আছিলে ইমানখিনিয়ে মোৰ ভিডিঅ'টোত। যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব। চেনেলত যদি এইটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। মই যেতিয়াই এনেধৰণৰ ভিডিঅ'সমূহ আপলোড কৰোঁ যাতে পোনপ্ৰথমে আপুনি পায়। আজিলৈ মই ৰাজা বিদায় লৈছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ। জয় অসম।